অষ্ট্ৰেলিয়াৰ হাতত ধৰাশায়ী টীম ইণ্ডিয়া। ছেমিফাইনেলৰ বাট কিদৰে প্ৰশস্ত হ'ব ভাৰতৰ? চিৰপৰিচিত পাকিস্তানে উদ্ধাৰ কৰিব নেকি ভাৰতক? দেওবাৰে মহিলা টি-20 বিশ্বকাপৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ শ্বাসৰুদ্ধকৰ মেচখনত 9 ৰানৰ ব্যৱধানত কেংগাৰু বাহিনীয়ে পৰাস্ত কৰে ভাৰতক। UAEত অনুষ্ঠিত হৈ থকা এই গুৰুত্বপূৰ্ণ মেচখনত টীম ইণ্ডিয়াই ভাল চেষ্টা কৰিছিল যদিও বেছিভাগ সময়তে মূল বেটছমেনৰ ব্যৰ্থতা আৰু দুৰ্বল প্ৰদৰ্শনৰ বাবে পৰাজয় বৰণ কৰিবলগীয়া হয়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিম অভাৰত ভাৰতে 14 ৰান সংগ্ৰহ কৰিব লাগিছিল, যাৰ বাবে সক্ষম হৈ নুঠিল ভাৰতীয় মহিলা দলটো। তিনিওখন মেচতে জয়ী হৈ অষ্ট্ৰেলিয়াই ছেমিফাইনেলত প্ৰৱেশ কৰিছিল যদিও এতিয়া ভাৰতৰ বাবে একো বিকল্প পথ নোহোৱা হৈ গৈছে। যদিও এতিয়া ভাৰতৰ বাবে সকলো বিকল্প পথ শেষ হৈ গৈছে, অৱশ্যে এটা উপায়ৰ মাধ্যমেদি ছেমিফাইনেললৈ নিজৰ বাট মুকলি কৰিব পাৰে ভাৰতে। ভাৰতে এতিয়ালৈকে খেলা 4খন মেচত 2খনত জয় পঞ্জীয়ন কৰিছে। তাৰ বিপৰীতে একে সংখ্যক মেচত পৰাস্ত হৈছে। পৰাজয়ৰ পিছত ইয়াৰ 4 পইণ্টেৰে দ্বিতীয় স্থানত আছে ভাৰতীয় মহিলা দলটো। 3খন মেচৰ 2খন মেচত জয়ী হোৱা নিউজিলেণ্ডৰ 4 পইণ্ট আছে যদিও কিৱি দলতকৈ ভাৰতৰ নেট ৰান ভাল আৰু সেইবাবে টেবুলৰ দ্বিতীয় স্থানত অন্তৰ্ভুক্ত হৈ আছে ভাৰতীয় মহিলা দলটো। ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ ভাৰতীয় মহিলাসকলে আজি অনুষ্ঠিত হ'ব লগা নিউজিলেণ্ড আৰু পাকিস্তানৰ মেচখনলৈ অপেক্ষা কৰিব লাগিব। যদি পাকিস্তানৰ হাতত নিউজিলেণ্ড পৰাস্ত হয় তেন্তে হৰমনপ্ৰীতৰ দল ছেমিফাইনেলত টিকট লাভ কৰিব পাৰিব। আনহাতে যদি কিৱি দলে এই মেচত জয়ী হয় তেন্তে বিশ্বকাপৰ যাত্ৰা ইয়াতে সমাপ্ত পৰিব ভাৰতৰ। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছতো ভাৰতৰ নেট ৰান নিউজিলেণ্ডতকৈ ভাল, যাৰ বাবে ছেমিফাইনেললৈ যাবলৈ এতিয়া পাকিস্তানে হৈ পৰিছে ভাৰতীয় দলটোৰ বাবে ব্ৰহ্মাস্ত্ৰ। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, কাৰেঞ্চন আছাম।